কৃষ্ণৰ চৰণে কৌটি কৌটি নমস্কাৰ। নমো নমো ভগৱন্ত ভকতৰ নিধি। হৰি স্মৰণে আৰম্ভৰ হওক সিদ্ধি। মহাভাগৱত কথা দশম স্কন্ধৰ। বিৰচিলাপন কৃষ্ণ কিংকৰ শংকৰ। কৰজোৰে বোলো শুনা সবে সভাসদ। মূল হৈয়া কৰো মহা ভাগৱত পদ। আমাৰ পদত কেহু নধৰি দুখ। কৃষ্ণ কথা শুনি কৰা চিত্ৰকখন তুষ। শত কোটি জনমৰ মহাপাপ স্বয়ং। যিটো মনুষ্যৰ নিৰন্তৰে ভৈল ক্ষয়। কৃষিজনে কৃষ্ণ কথা শুনিবা পাৰে। পাপীৰ কাণত পাপে খুচিহে নতাৰে। হেন জানি সাৱধানে শুনা সবে নৰ। নাই ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰ। তপ জপ জৈত মহা দান তীৰ্থস্থান। কোটি ভাগু নহি কৃষ্ণ কথাৰ সমান। পৰীক্ষিত নিপ পাছে উচন্ত শুকত। চন্দ্ৰ সূৰ্য বংশৰ কহিলা কথা যত। পাছে নাৰায়ণে যদু বংশে অৱতৰি। পঢ়িউক কেন কৰ্ম কৰিল হৰি। মহাজ্ঞানী গণে যাক গাৱে বিশ্ৰাম। সংসাৰৰ ঔষধকৰ নৰো অভিৰাম। হেন কৃষ্ণ কথা নুশুনিব নৰে। একে মহাপাপী আত্মঘাতকীত পৰে। দুৰ্ঘোৰ সাগৰ সেনা বল কৌৰৱৰ। দ্ৰোণ ভীষ্ম কৰ্ণ তাত কুম্ভীৰ মগৰ। মূৰ পিতামহ বৰ্গে কৃষ্ণ নৌকা পাই। লীলায়ত লীলা তাক দুখোজ পৰাই। ৰাম মূৰ দেহা দহিলে দুৰ্নিৰ ব্ৰহ্মৰে। ৰাখিলা মাধৱে পকি গৰ্ভৰ ভিতৰে। হেন ইষ্টদেৱ মূৰ প্ৰভু দামোদৰ। পঢ়িও শুনিব দান চৰিত্ৰ বিস্তৰ। কিহেতু বধিলা কৃষ্ণে কংস মাতুলক। পিতৃ
পিতৃগৃহ এৰি কেনে গলা গোকুলক মনুষ্য শৰীৰ আছিল মানে বিষ্ণু বংশ সহিত বন চিলাকু নথানে কতে কভাই যাক বিহাই লন্ত দুৰায় কহিউক মুনি শুনি বাকচ ধ্বজায় হৰি কথায় অমৃত পিয়নতে মুখে নাই ক্ষুধা তীখা নবা ভয় কুদুখে শুনি মুনি বুলিলেন ধৈন পৰীক্ষিত মাধৱৰ কথা তয়ে কান্ত হইল চিত কৃষ্ণৰ চৰিত্ৰ আৱে শুনিও চুকে এই বুলি কহিবা আৰম্ভিলা সুকে উপজিলা ৰাজা হৈয়া দৈতয় সংখ্যাত বলৰদৰ পতকৰে সন্তক বিঘাত তাৰ ভাৰ সহিবে নপাৰিব কোন ধৰি ব্ৰহ্মাত শৰণ লৈলা ধেনু ৰূপ ধৰি তনু হইল ক্ষীণ পিৰি লেখ গুৰু ভাৰে তিনটি আছে মুখ আতি লুটকৰ ধাৰে হুমা হুমি কান্দিলাম নতমহাৰাগে নিবেদিলা দুখ কবে বিধাতাৰ আগে প্ৰাচে ব্ৰহ্মা দেৱে দুখ দেখি পৃথিৱীৰ তিদকে সহিতে গইলা শিৰোদধিতিৰ ৰাম লাগিলা মন্তে মাধ বকৱাৰাধিত শুনিলা কাকি বাণী ব্ৰহ্মা সমাধিত ৰাম ৰাম প্ৰাচে তিদশক ব্ৰহ্মা বুলিলা বচন বিষ্ণুৰ দেশ শুনিও কদে বগন সংহৰি বাহৰি পৃথিৱীৰ মহাভাৰ তুমি সব হোৱা যদুকুলে অৱতাৰ বসুদেৱ গৃহতে সাক্ষাতে নাৰায়ণ উপজিবা অৱশ্যে শুনিও দেৱগণ তাতে অৰ্থে দিব নাৰী গণ উপজাত আগে উপজিবা গয়া অনন্ত সাক্ষাৎ বিষ্ণুৰ আদেশে যুগ মায়া ভগৱতী কাৰ্য সাজি বাকপতি হৈবায়ু তপতি এই বুলি ব্ৰহ্মা দিয়া দেৱ কয়া দেশ তুমি কুঁৱা চাখবাণী বুলিলা শেষ খন্দিবা তোমাৰ মহা
দুখ দেব হৰি খেদ পৰি হৰি শ্ৰেষ্ঠ হৈব কোন ধৰি এই বুলি নিজ থানে গইলা সৃষ্টি কৰ শুনিও যেন কথা ভৈল তাত পৰ স্বৰ্গতো অধিক থান মথুৰা নগৰী একোকালে জাপন চাৰণ তলে বহৰি পৃথিৱীৰ মধ্যময় পমানাই যাৰ মুখ্যপাত ভৈল সবে যাদৱ প্ৰজাৰ এই মথুৰাতে আছা সুৰ যদুপতি তাহানে তনয় বসু দেৱ মহামতী অনেক সাদৰে তাংক আনিয়া গৃহক দৈৱকীক বিহাৰ অংগে দিল নেত্ৰ দৈৱক ৰত্নে জাতিষ্কাৰ ৰথ দুই নবশত উচৰ্গী যতুক দিলা কইনাৰ লগত 15,000 ঘোঁৰা হস্তি 104 দিলা 200 দাসী আতি সুকুমাৰী বিহাৰ কৰিব সুদেৱ গৃহে যায় বেচিতে ৰথত চৰিয়া গয়া দৈৱকী সহিতে দেখি কংস ৰাজা ভোগী নিৰপ্ৰীতি কৰি ৰথে চৰি ঘোঁৰাৰ ধৰিলা প্ৰাগজৰি বেহি যায় শুবৰ নৰ ৰথয়ে কটং মৃদংগ গোমুখ কিংগ বাৱে নামত ঘোঁৰা জকাই যাই কংস চৰিয়াৰ ৰথত শুনিলা আকাশী বাণী জাহানতে পন্থত যাক লয়া যাস কংস পুনৰে অজ্ঞান এইৰ অষ্টম পুত্ৰে তুৰলৈবে প্ৰাণ দৈৱ শুনিয়া নিষ্ঠল কংসে খান্দা লৈলা তুলি দৈৱকীৰ কেশত ধৰিলা কাটো বুলি অধৰ্ম আচাৰ কংস পুৰকুলাংগাৰ বসুদেৱ দেখি দৈৱকীৰ চিন্তে মাৰ উপশান্ত কৰি তাংক বুলিলা বচন শুনা মহাৰাজ ঘোষ কুলৰ নন্দন তুমি যেন ৰাজা তাক ত্ৰিজগতে জানে তোমাৰ গুণ কবিৰ সকলে বখানে কোন কটাই নচিন কিবে খোজ মাৰ
একেষ্টি জাতি আৰু ভগিনী তোমাৰ কমনে আচৰৈ পাপ মৰণ ভয়তে জন্তুৰ উপজয় মৃত্যু দেহাৰ লগতে আজি মৃত্যু হৌকনুহি সতেক অন্তৰে অৱশ্যে মৰণ আশ্ৰয় সবে জগতৰে কৰ্মৰ অধীন জীৱ যে তীক্ষ্ণ যায় ইৰৈ পূৰ্ব দেহাউৰ শৰীৰ কপায় যেন যুকে তিন পাইলে তিন জীৱন মৰণ স্বপ্নে এৰেনো ভিন যিটো জনে কুশল চিন্তে হেন জানি দ্ৰোহ নিচিন্তি বাকে কাৰণ ইহ পৰলোকে নাহি দ্ৰোহীৰ কৈলান বিস্তৰ কহিব কিবা তুমি সৰ্বজান তোমাৰ দেখে কনিষ্ঠ ভগিনী জীৱ প্ৰায় হেন জানি আংক কাটি বাকনো জোৱায় সমীও কৰা যা তুমি দিন দায়াকিল আগ পাছ চিনাই আৰু বিস্তৰ বুলিল কৰিলা কাকতি তাংক অনেক কাৰুণে তথাপিতো দৈৱ কি নেৰিল দাৰুণে পৰম দাৰুণ কংস ঘাতু পৰায় দেখি বসুদেৱে দুনাই চিন্তিলা উপায় যাৱে বল বিধি থাকে থিৰ কৰি মন মৃত্যু কতৰিবে লাগি কৰিব যতন পুত্ৰ কৰ্পিবু বুলি কংস নিপতিক ইহাৰ হাতৰ এৰাও দৈৱ কি কিবা দৈৱ কিৰ গৰ্ভে পুত্ৰ পূজয় কিবা কংস মৰিয়াকে যায় মালয় কংসু যেবে নমৰয় পুত্ৰ হুবে জাত তাৰে হাতে হুৱে কিবা আৰে কম ধপাত কোনে বুজিবে কবিপ হৰিত দৈৱ গতি হেন পৰামৰ্শ কৰিয়া মতি দহে অন্তগতে মন মুখত ঘাতুক কংস কহেন শুনাই বুলিলনিত শুনিলা ৰাজা যেন আকাকি বচন দৈৱ গীত হলতে নাহি তোমাৰ মৰণ এহান পুতত যেবে
হইল মৃত্যু ভয় সম্পিবু তোমাতে উপজিলে পুত্ৰ স্বয়ং হে ৰাম হেন শুনি দৈৱ কি কওঁ এৰি মহাবলী পৰিৱৰ্তি আপোনগি ভক গৈলা চলি দেখিব দেৱ মনে মহাতুষ্ট হৈলা ভাইজায়ে সহিতে নিজ মন্দিৰ গৈলা কতো দিন অন্তৰে গৈ বকি মহাধৈনা জানিলত অষ্টপুত আৰু এক কইনা কীৰ্তিমন্ত নামে পুত্ৰ ভৈল প্ৰথমত বসুদেৱে দিলা নিয়া কংসৰ হাতত এৰিলন্ত পুত্ৰ স্নেহ অসহ্য কদৰে পুনঃ দুষ্টে আছো হৰি ভকতৰে যিজনৰ মন মগ্ন ভৈল কৃষ্ণ পাৱে আন কোনো বস্তু সিটো মুখ্য কোন চাৱে মায়াৰ ৰচনা পুত্ৰ ভাইজা জন জানি সবে তেজি ভজা কৃষ্ণৰ শৰণ কংসে বুলৈ বসুদেৱ কিনো পুণ্য পালি এৰি দিলা পুতক সত্যক প্ৰতিপালি হাকিবলৈ নিউইটো সৱাল তোমাৰ আতহন্তে কিছু ভয় নাহিকে আমাৰ তোমাৰ অষ্টম পুত্ৰ ভৈলে দিবায়ানি সেহিকে মুহুৰ মৃত্যু শুনিয়া সুবাণী হেন শুনি বসুদেৱ পুত্ৰ কোলে ধৰি আপোনগি সকলা মনু পৰি হৰি এৰামে নগৈলাখন জাত পুৰ কংসৰ বচনে আনু বুলি আনু কৰৈ অসতি দুৰ্জনে এৰাম শুনিও সৰ্বজনে কৃষ্ণৰ চৰিত আতপৰে আনপন নাহিকে কলিত লোভী আশা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত জানি যতে কৰা পান কৃষ্ণ কথামিত ক্ষণিক সংসাৰ বিলম বত কাৰ্য নাই চিন্তামণি জন্ম হেৰা হাততে হৰাই নাহিকে চেতন কাল অজগৰে গিলে ধন জন জীৱন দাই বেকয়ে কেটিলে যত দেখা ভাইজাৰ পুত্ৰ হবে অকাৰণ চাই মাত থাকে কালে ধৰে যে তীক্ষ্ণ বিষয়ৰ সুখ কেটিলে কৰি চুৰ যমৰ কি কৰে ধৰি নিবেদনপুৰ যমৰ মূৰ্তিক দেখি হৰাই বেচেতনা দুৰ্ঘূৰণকে পেলাই
ভুল যাইবে যাতনা রাম হেন জানি কৃষ্ণ রস ঋত তেবেকে তৰিবা ঘূৰ সংসাৰ নিকাৰ বিস্তাৰি শাস্ত্ৰৰো পাইবা এহি সেতু গুটি কৃষ্ণৰ নামেহে সাধে ভুকুতি মুকুতি কলিৰ পৰম ধৰ্ম জানা হৰি নাম শংকৰৰ চিৰা ডাকি বোলা ৰাম 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 হৰি ৰাম